क'क्राझाराव फालांगि मेला आर'नाइजों साजायदों गुदि गेट नाथाय गैया बर' हांखो असमिया रावजों लोगोसे बर' रावखौ लिरनो बनसुनि गोख्रों दाबी তেওঁলোকে বড়ো ভাষা ইউজ নকৰি অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰিছে তো আমি নিন্দা কৰিছোঁ যে আমি সকীয়াই দিছোঁ বনচুৰ তৰফৰ পৰা বড়ো জাতীয় ছাত্ৰ সন্থাৰ পৰা যে কাইলৈ পুৱালৈকে যদি তেওঁলোকে কাইলৈ 8-9টাৰ ভিতৰত যদি তেওঁলোকে এই গেটখন যদি সলনি নকৰে তেতিয়াহ'লে আমি চেণ্ট্ৰেল বনচুৰ তৰফৰ পৰা আমি ষ্ট্ৰিক্টলি একশ্যন ল'ম। बर' माहारियारि फरायसा आफादा क'क्राझार सहरनि राजमेला फोथाराव दिनैनिफ्राय खुंफुंजानाय क'क्राझार फालांगि मेलायाव बर' हांखोजों लिरनाय नुयैखौ बोखारनो आरो बर' हांखोजों लिरनो गोख्रों दाबि दिखांदों। যদি কাইলৈ 8টা বা 9টা বজালৈকে তেওঁলোকে যদি এই গেটখন যদি সলনি নকৰে তেতিয়াহ'লে আমি বনচুৰ তৰফৰ পৰা ষ্ট্ৰিক্টলি একশ্যন লোৱাটো এইটো খাটাং। ইণ্টাৰ BTC বা আমাৰ যোনটো HCDৰ ৰিকগনাইজ কৰাটো লেংগুৱেজ এইটো ইউজ আমি মানে ব্যৱহাৰ কৰিবৰ কাৰণে বা লিখিবৰ কাৰণে তো আমি অনুৰোধ জনাম আৰু যদি তেওঁলোকে আমাৰ অনুৰোধ মতে বা আমি ৰিকুৱেষ্ট কৰা মতে তেওঁলোকে কাম নকৰে আমি ষ্ট্ৰিক্টলি একশ্যন লোৱাটো এইটো খাটাং হয়। बे फालांगि मेलाया दिनैनिफ्राय एबा 8 फेब्रुवारिनिफ्राय जागायनानै 18 फेब्रुवारिसिम जागोन। मख'नो गोनांदि मिरु बर' माहारियारि फरायसा आफादनि नेहाथारि नबज्योति सरगयारि आरो क'क्राझार जिल्ला बर' माहारियारि फरायसा आफादनि आफादगिरि जोंखां बसुमतारि नेहाथारि सन्जय कुमार ब्रह्मआ खौरांनि गेजेरजों असमिया रावजों लिरनायखौ खोमोरनानै बर' रावजों लिरनांगौ होनना गोख्रों दाबि खालामनानै खौरांगिरिनि गेजेरजों एरैबादि बुङो। হয় আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ কোকৰাঝাৰ চহৰৰ যোনটো মজমজীয়া যোনটো ৰাজলিজা ফিল্ড কোকৰাঝাৰত তো আজিৰ পৰা লৈ 8 ফেব্ৰুৱাৰী আৰু 18 ফেব্ৰুৱাৰীলৈকে যোনটো বাণিজ্য মেলা ইয়াতে মানে পাতিবলৈ মানে হাতত লৈছে তো আজিৰ পৰা চুৰু হয় তো 18 তাৰিখলৈকে যোনটো তেওঁলোকে কৰিবলৈ মানে কাৰ্যকৰী কৰিব লৈছে তো ইয়াতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ যোনটো কোকৰাঝাৰ দিছা আমাৰ 6 শিডিউল এৰিয়াত ইয়াতে মানে গেট বা বেনাৰে হওক বা যিকোনো সংস্থাই হওক ইয়াতে মানে বড়ো লেংগুৱেজত বা বড়ো ভাষাত লিখা নাই। তো যোন লেংগুৱেজটো আমাৰ ভাৰত সংবিধানৰ 8 শিডিউলত অলৰেডি ৰিকগনাইজ পাইছে তো সেই হিচাপত তেওঁলোকে এইটো ইউজ কৰা নাই বা আমি ইয়াত দেখিবলৈ পাইছোঁ যে আমাৰ যোনটো এণ্ট্ৰি গেট তেওঁলোকে বড়ো ভাষা ইউজ নকৰি অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰিছে তো আমি নিন্দা কৰিছোঁ যে আমি সকীয়াই দিছোঁ বনচুৰ তৰফৰ পৰা বড়ো জাতীয় ছাত্ৰ সন্থাৰ পৰা যে কাইলৈ পুৱালৈকে যদি তেওঁলোকে কাইলৈ 8-9টাৰ ভিতৰত যদি তেওঁলোকে এই গেটখন যদি সলনি নকৰে তেতিয়াহ'লে আমি চেণ্ট্ৰেল বনচুৰ তৰফৰ পৰা আমি ষ্ট্ৰিক্টলি একশ্যন ল'ম। আৰু আমি ক'ব বিচাৰোঁ যে তেওঁলোকক আজি কনচিডাৰ দিছোঁ যে তেওঁলোকে আজি কিবা এটা কাৰণত তেওঁলোকে কথা পতাত কৈছে যে কমিটিৰ লগত যে আমি জনা নাছিলোঁ বা তেনেকুৱা আমি মানে তেনেকুৱা কানেক্ট নাছিলোঁ তো তেওঁলোকে কৈছে যে কোকৰাঝাৰ নিচিনা এৰিয়াত বড়ো ভাষা নিদিয়াটো আমি বহুত দুৰ্ভাগ্যজনক বুলি তেওঁলোকে কৈছে তো সেই হিচাপত আমি তেওঁলোকে কোৱা মতে আমি হয়তো কৰিব বুলি আমি কাইলৈ 9টা বা 8টালৈকে তেওঁলোকে কৰিব বুলি আমি আশা ৰাখিছোঁ। কিন্তু যদি কাইলৈ 8টা বা 9টা বজালৈকে তেওঁলোকে যদি এই গেটখন যদি সলনি নকৰে তেতিয়াহ'লে আমি বনচুৰ তৰফৰ পৰা ষ্ট্ৰিক্টলি একশ্যন লোৱাটো এইটো খাটাং। হয় এইটো বহুতে মানে এইটো দেখিবলৈ পাইছে যে চৰকাৰী হওক বা প্ৰাইভেটেই হওক বা যিকোনো সংস্থাই হওক ইয়াতে বড়ো ভাষা মানে ব্যৱহাৰ কৰা দেখা নাই। অনলি মানে ইংলিছ বা অসমীয়া বা যিকোনো বেলেগ ভাষা ইউজ কৰা হৈছে তো এইটো আমি যোৱা সময়ছোৱাত আমি যোনটো আমাৰ জলসিঞ্চন মণ্ডল কোকৰাঝাৰ জলসিঞ্চন মণ্ডলত আমি আমাৰ বনচুৰ তৰফৰ পৰা এতিয়াতো মানে মুচি ক'লা এটা ৰঙেৰে মুচি আমি এইটো আমি তেওঁলোকৰ যোনটো অভিযন্তা তেওঁলোকৰ কথা পাতি আমি তেওঁলোকে কৰি দিছে পিছত কিন্তু আহি থকা দিনবোৰত আমাৰ ইণ্টাৰ BTC বা আমাৰ যোনটো HCDৰ ৰিকগনাইজ কৰাটো লেংগুৱেজ এইটো ইউজ আমি মানে ব্যৱহাৰ কৰিবৰ কাৰণে বা লিখিবৰ কাৰণে তো আমি অনুৰোধ জনাম আৰু যদি তেওঁলোকে আমাৰ অনুৰোধ মতে বা আমি ৰিকুৱেষ্ট কৰা মতে তেওঁলোকে কাম নকৰে আমি ষ্ট্ৰিক্টলি একশ্যন লোৱাটো এইটো খাটাং হয়।